7 নম্বৰ ৰুমত লগ পাইছিলোঁ তাই। বৰ সহজ সৰল তাইজনী। তাই সেই মৰম লগা মাতটিত ইমানেই শক্তি আছে যে সকলোকে মোহিব পাৰিছিল তাই। তাই কবিতা লিখি ভাল পাইছিল। খুব কম সময়ৰ ভিতৰতে বৰ আপোন হৈ পৰিছিল তাই। তাই শিকাই গ'ল তেজৰ সম্পৰ্কই যে প্ৰকৃত সম্পৰ্ক নহয়। তাই মোৰ সদায় সাহস হৈ থিয় দিছিল। কেতিয়াবা ধমকৰ সুৰত কিবা কৈও পাওঁ, কিন্তু খন্তেকৰ পাছতে সকলোবোৰ পাহৰি আকৌ মই তাইৰ সেই অংকিতা বাজনীয়ে হৈ পৰোঁ। তোৰ মোৰ বান্ধোনৰ গভীৰতা বুজিবলৈ মাথো কেইটামান শব্দ তেনেই নগণ্য। জীৱনত কাইটীয়া বাটটোত হয়তো বহু কষ্টৰ সন্মুখীন হবি তই। তথাপিও আগুৱাই যাবি সাহসেৰে জীৱন বাটত। নাচাবি পিছলৈ ঘূৰি কাৰোবাৰ সহায়ৰ আশা। সময়ৰ প্ৰাক চক্ৰত পুনৰ এদিন আমি লগ হ'ম আৰু তেতিয়াই পুনৰ সজীৱ কৰি তুলিম 7 নম্বৰ ৰুমৰ সেই মেহফিলবোৰ।